ৰজা আছিলে লোভিয়াটো ৰজাটো বৰ মাংস লোভিয়া সদায় মাংস খাব লাগেই ৰজা 7জনী ৰাণী আছিলে 7জনী এদিন পহু মাৰিবলৈ গ'ল লগতে কাম কৰা মানুহ এটা লিটিকাই নামৰ মানুহ এটা লৈ গ'ল লিটিকাই তাৰপিছত ঘোঁৰাত উঠি দুয়োটাই গৈ থাকোঁতে হাবিৰ মাজত সোমালেগৈ তাৰপিছত পহু বিচাৰি নাপায় মাৰিব পৰাই নাই সেইদিনা তাৰপৰা ভাগৰি গৈছেগৈ ৰজা তাৰপিছত বহুত দুপৰীয়া হ'লগৈ আৰু ভোকো লাগিছে ৰজা তাৰপিছত ৰজাটো আৰু লিটিকাই ক'লে আজি বহুত সময় হ'ল যাবগৈহে লাগিব আৰু তেতিয়া খুব কোনে বৰা চৰাই এটা দেখিলে সেই লিটিকাই থাপ মাৰি ধৰিলে নহয় বৰা চৰাইটো ধৰি লিটিকাই ক'লে লিটিকাই তই এইটো লৈ যা এইটো ভালকৈ ভাজি বনাই থ'বলৈ কবি মই অলপ পাছতে যাম পহু পাওঁ নাপাওঁ চাওঁ লিটিকাই দিলে লিটিকাই একদম সেইটো লৈ জীয়াই লৈ একদম ঘোঁৰাত ঠিক ঘৰ পালেহি তাৰপৰা ৰাণীজনে সুধিছে মহাৰাজ নাই অহা নেকি নাই অহা আজি পহু পোৱাই নাই মোক পঠিয়াই দিছে এই বস্তু এটা দি পঠিয়াইছে কি বস্তু এইটো এটা কি এইটো বতা চৰাই কি কৰিম এতিয়া ইয়াক বোলে ভাতৰ চৰুতে ভাতৰ তলিয়াখনে ঢাকনিখনে ঢাকি থৈ দিবা হয় নেকি তাৰপৰা ৰাণীয়ে গৈ এটাইকেইজনীয়ে গৈ পেলানি ভাতৰ চৰুতে ঢাক ঢকা তলিয়াখনে ঢাকি থৈ দিলে তাৰপৰা নিজৰ কামত লাগিলে আৰু তাৰপৰা লিটিকাই এটা বুদ্ধি কৰিলে ভাতৰ চৰু পাছফালে বাহিৰফালে গৈ ক'লেগৈ মানে চৰাই নিচিনা মাত দি নাচন পেলাই ঢাকন পেলাই নাচন দেখাওঁ তেতিয়া এজনী শুনিলে চৰাইটোচোন নাচিম বুলি কৈছে উলিয়াই দিলে নহয় ঢাকনিখন চৰাইটো উৰি গুচি গ'ল ভুম কেনে তাৰপিছত আৰু উৰি গুচি গ'ল এতিয়া লিটিকাই মাতি লিটিকাই ক'লৈ গ'লি লিটিকাই খুব লৈ আহিছে কি হ'ল বোলে চৰাইটো উৰি গ'ল নহয় কেনেকৈ বোলে মই বোলে নাচিম বুলি কৈছিলে চৰাইটোৱে মই বোলে উলিয়াই দিলোঁ গুচি গ'লগৈ সব বনাওঁ এতিয়া ৰজাই তহঁতক আৰু তোমালোকক খুব পিটি বহি আহি মাংস খাবলৈ নাপালে এতিয়া কি কৰিম সুধিছে লিটিকাই তেতিয়া ক'লে এটা বুদ্ধি কৰা তোমালোকে চুকতে আমাৰ চুক বকুলি দি আছে চুকে চবে এজনী ধৰি আনা চুক বকুলি চবে গৈ আৰু ধৰি আনিলেগৈ আৰু এজনী তাৰপৰা বাকলি চাল গুচাই ঠেং চেংবোৰ কাটিলে তাৰপৰা কুটি ধুনীয়াকৈ কাটিলে আৰু কাটি একদম ভাজি থৈ দিছে আৰু ধুনীয়াকৈ তাৰপিছত ৰজা আহিছে আৰু বহুত দেৰি পাছত আৰু একদম গৰমত ৰজা আহিছে তাৰপৰা ৰজাটোৱে আহি পোৱা মতেকৈ আৰু ৰাণীকেইজনী আৰু এই পদুমঘৰতে গৈ একেবাৰে আদৰি আনিছে আৰু তাৰপিছত এজনীয়ে গা ধোৱা দিছে এজনীয়ে পাছত কাপোৰ কানি পিন্ধাই দিছে এজনীয়ে তেল ঘঁহাই দিছে এজনীয়ে মুখ ফুনাই দিছে এজনীয়ে ভাত ঠিক কৰিছেগৈ তাৰপিছত ৰজাক আৰু ক'লে ভাত খাবলৈ হৈছে বুলি ক'লে ৰজা গ'ল ভাত খাবলৈ লিটিকাই এতিয়া দেখিলে এতিয়া ময়ো বেঙৰ মাংস খাব লাগিব নহয় সি বুদ্ধি এটা কৰিলে নহয় সি আৰু মানে কাপোৰখন শুই আছেগৈ আৰু ৰজাই ভাত খাইছে আৰু খাই একদম কৈছে বৰ ভাল লাগিছে আজি মাংস খাই তাৰপৰা ৰাণীকেইজনী আৰু মাংস দিছে ইমান মাংস ওলাইছে বহুত এই মাংস সিজাই দিলতে বহুত হৈ গ'ল ৰাণীজনীয়ে কৈছে বহুত হৈ গ'ল নেকি সি বৰ ভাল লাগিছে আজি কি লিটিকাইচোন কাপোৰখন লৈ শুই আছে কি হৈছে তাৰপৰা লিটিকাই তেতিয়া কৈছে ৰজাই কৈছে কি হ'ল লিটিকাই একো নাই আজি মোৰ খুব জ্বৰ উঠিছে বনৰ পৰা অহাৰ পাছতে মোৰ খুব জ্বৰ উঠিছে নেকি
কিয় ভাত খাব দিছিলে নহয় না মই ভাত খাবই নোৱাৰো একদম খুব জ্বৰ উঠিছে তাৰপিছত আৰু কি হ'ল এবাৰ ক'লে ৰজাই বেঙৰ মঙহ খালে এনেকৈ তাৰপৰা ৰজাই কৈছে কি কৈছে আকৌ এবাৰ কৈছে ৰজাই বেঙৰ মঙহ খালো এনেকৈ কৈছে হে লিটিকাই কি কৈছ কি বকিছে সেইবোৰ ই মোক খুব জ্বৰ উঠিছে মই ক'বই পৰা নাই কি হৈছে ইমান জ্বৰ যে কৈ আছা তাৰপিছত আকৌ এবাৰ কৈছে ৰজাই বেঙৰ মঙহ খালো এনেকৈ কৈছে আকৌ ৰজাই বেঙৰ মঙহ খালো লিটিকাই কি হৈছে তোৰ এইবোৰ মোক খুব জ্বৰ উঠিছে মই জ্বৰত কি কৈছোঁ ক'বই নোৱাৰোঁ হৈ থাক ৰজাই আৰু একদম ভাতকৈ খালে আৰু গোটেই বেঙৰ মাংস চব দি দিলে আৰু খাই ৰজা আহি আৰু ডিউটিলৈ গ'ল আৰু আহি বেলেগ এটা কথা হোৱা কথালে তামোল দিলে খালে আৰু খাই পিনি ৰজাই আৰু শুলে আৰু টোপনি গ'ল আৰু তাৰপিছত লিটিকাই আৰু পাছত জ্বৰ ভাল হ'ল এনেইহে ভেকচিন ধৰিছিলে তাৰপিছত উঠি আৰু ৰাণীকেইজনীৰ সৈতে দাইল ভাত খাই শুইছিলে বেঙক তেনেকেই ৰজাক তেনেকেই বেঙৰ মঙহ খোৱালে ভিয়া ৰজাক ইমানতে শেষ শুনিলি সাধুটো ভাল পাই লাইক সাবস্ক্ৰাইব কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈ ধন্যবাদ